হাই বন্ধু বান্ধৱীসকল, মই আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মই কেইদিনমান আগত আপোনালোকক এটা ভিডিঅ' দিছিলোঁ আমাৰ ধান খেতিখিনিৰ বিষয়ে। তো সেইখিনি ধান ফাইনেলি আজি আমাৰ কাটিব ধৰিছে। ইয়াতো ৰৈছিল বহুতে, এইবিলাক কাটিছে। তো আমাৰ অলপ দূৰ হয়, তো মই যিবিলাকে ধান কাটিছে সেই সকলৰ কাৰণে অলপ চাহ লৈ আহিছোঁ। এয়া টিফিনটো, এইখন মনত চাহ আছে। এইখন মনত চাহ আছে। এতিয়া মই যাই আছোঁ সেইখিনি জেগাত যিখিনি আমাৰ ধান খেতি ৰৈছিল, কিমান কষ্টত কাটি আছে আপোনালোকক দেখুৱাই আছোঁ। আৰু অলপ আমাৰ গাঁৱৰ পৰিৱেশটো চাওক। সেইটো পাৰ এইবিলাক গাছৰ পুলি ৰুইছে, আমাৰ নহয় দে, কিন্তু বেলেগৰ হয়। চেগুনৰ পুলি কিন্তু চব। এইটো বন্ধুসকলে এইখনি আমাৰ ধান আছে, এইবিলাক কাটিছে। আৰু সেইবিলাক ধান কাটি থকা মানুহ কাটি আছে, 4জনে কাটি আছে মানুহ ধান। দিদি গৈছিল নলবাৰী খেতি ৰাস্তা